কেনেকুৱা আশাবাদী মুখ্যমন্ত্ৰীয়ে কৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আবেদন কৰা নাই এতিয়ালৈকে মৌখিকভাৱে কৈছে ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি তেতিয়া সুবিধা হ'ব চবৰে আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন ফুলফুৰা গতিকে আমি এইটো 3 জানুৱাৰীত গতিকে খৰতকীয়াকৈ হৈছে এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই আমিতো সাধাৰণ মানুহ আমি ইমান একো নাজানো আমি তাৰ পৰা খালি জানিম যে কাৰ কি ষ্টেটমেণ্ট কাৰ কি এগেইনষ্টৰ কি চাৰ্জ কি এই বস্তুখিনিহে আমি বস্তুখিনি গম পাম এতিয়া বাকী ট্ৰায়েলত আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে কি হ'বগৈ আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটোৰ মান ৰাখিব সিমানে কথা জাষ্টিছটো হ'ব সেইটোৱে